হেল্ল' এভৰিৱান, মোৰ এটি অন্য ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আগৰ শ্বৰ্ট ভিডিঅ'টো যদি আপোনালোকে চাইছে তেনেহ'লে এই প্লেটখন নিশ্চয় দেখিছে। আৰু এই প্লেটখনৰ মেইন ডিছটো আছিল ভেদাইলতা নৰসিংহৰ সৈতে পাভ মাছ। তেতিয়া বনাওঁতেই মই সৰু সৰু ক্লিপ ৰাখি থৈছিলোঁ আৰু ভাবিছিলোঁ যে যদি খাই ভাল লাগে তেনেহ'লে মই ইউটিউবত নিশ্চয় আপলোড কৰিম। আৰু কথামতেই কাম, খাই যে ইমান ভাল লাগিল সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপলোড কৰোঁ। আৰু সেইবাবে আজি এই ভিডিঅ'টো আপোনালোকলৈ। আহকচোন চাওঁ কিদৰেনো বনালোঁ। প্ৰথমে গেছটো জ্বলাই আগতে মাছ ভাজি থোৱা তেলখিনি অলপমান গৰম কৰিলোঁ আৰু তাতে অকণমান জিৰা গুটি দিলোঁ। জিৰা গুটিখিনি অলপমান ফুটাৰ পিছতে সৰু সৰুকৈ কাটি থোৱা এয়া পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছত ইয়াতে আমি দি দিছিলোঁ আমাৰ মেইন ইনগ্ৰিডিয়েণ্টছ, আৰু সেইখিনি হ'ল ভেদাইলতা, লগতে নৰসিংহ, অলপমান ধনিয়া আৰু এটুকুৰা বিলাহী, আৰু মছলাৰ নামত আদা, নহৰু আৰু জলকীয়া। এই গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি এইটো সময়তে পিঁয়াজখিনি গলাৰ পিছত দি দিছিলোঁ। ইমান যে ইজি আৰু চিম্পল আৰু টেষ্টি আৰু লগতে হেল্ডিও, আৰুনো কি লাগে আমাক। এই গোটেইখিনি ইয়াতে দি মেলি এইখিনি অলপমান লৰাই দিছিলোঁ। ইয়াৰ গোটেই মেডিচিনেল বেনিফিটছ হয়তো আপোনালোকে সকলোৱে জানে। আমি মহিলাসকলে প্ৰায়ে আচলতে খাব লাগে। আৰু এয়া দেখিছেনে, বাতিত অলপমান লগাখিনিও মই এৰি দিয়া নাই, সেইখিনিও পানী দি পেলাই দি দিছোঁ। জানো যে এই বস্তুবিধ পোৱাটো হয়তো কঠিন, আমাৰ গাঁওবোৰতো পায়েই বাৰু, কিন্তু টাউনত হয়তো পোৱাটো কঠিন বুলি মই ভাবিছোঁ। কিন্তু আমাৰ কেম্পাছত ইমানেই এভেইলেবল, আমি খাওঁ বুলি ক'লে সদায়ে খাব পাৰোঁ। সদায় খোৱাটো বাৰু সম্ভৱ নহয়, কাৰণ বহুত লেজি হয়। সেইকাৰণে এটলিষ্ট মাহত এবাৰ হ'লেও খাবলৈ চেষ্টা কৰোঁ। এয়া অলপমান উতল অহাৰ পিছতে অলপমান নিমখ দি দিছিলোঁ, আৰু গেছটো কিন্তু শ্ল' টু মিডিয়ামতে আছিলে। এতিয়া 5 to 7 মিনিটছমান উতল আহিবলৈ দিছিলোঁ। ইয়াতে আকৌ এবাৰ লৰাই পেলাই চাইছোঁ তাৰ কনচিষ্টেঞ্চিটো কিমান। বেছি একেবাৰে পনীয়া হ'লেও ভাল নালাগে, অলপমান মানে ডাঠ হ'লে ভাল লাগে আৰু। আকৌ 2-3 মিনিটছমানৰ পিছত এয়া মই দিছোঁ অলপমান দৈটো দিলে মানে অকণমান কনচিষ্টেঞ্চিটো ডাঠ হয় আৰু খাবলৈও সোৱাদ লাগে। কিন্তু ইয়াতে মই এটা প্ৰকাণ্ড ভুল কি কৰিলোঁ জানেনে, ইয়াতে আচলতে দৈখিনি অলপমান ফেটি দিব লাগিছিলে। মই ফেটি নিদিয়াৰ কাৰণে অলপ সৰু সৰু লাম্পছ থাকি গ'ল, সেইখিনি ভঙাৰ প্ৰচেষ্টা এয়া। ভাঙিবলৈ ইমানেই চেষ্টা কৰিছোঁ তথাপিও ভাঙিব পৰা নাই। আপোনালোকে যদি এই ৰেচিপিটো ট্ৰাই কৰে, বহুতে চাগে বনাইছেও, তথাপিও কোনোবা যদি বনোৱা নাই আৰু বনাবলৈ যদি বিচাৰিছে তেনেহ'লে যদি দৈ দিয়ে তেতিয়া অলপমান ফেটি পেলাই দিব। এয়া মোৰ প্ৰচেষ্টা এতিয়াও চলিয়ে আছে। এতিয়া আকৌ মই 5 to 6 মিনিটছমান উতল আহিবলৈ দিম। এতিয়া অলপমান মানে কনচিষ্টেঞ্চিটো ডাঠ হোৱাৰ পিছত মই মাছ কেইডোখৰ দি দিছোঁ। ইমান কম সময়তে হোৱা এইবিধ ব্যঞ্জন বাৰু আপোনালোকে নবনোৱাকৈ থাকিব পাৰিবনে? বেছি ইনগ্ৰিডিয়েণ্টছো দৰকাৰ নাই আমাৰ ইয়াতে, মছলাটো একেবাৰেই নাই। এয়া অলম'ষ্ট হৈ গৈছে, আৰু ইয়াতে মই অকণমান জালুকৰ গুড়ি দিছোঁ, আৰু লগতে টেষ্ট কৰি চাওঁতে দেখিছোঁ যে নিমখটো অকণমান কম আছিলে, সেইকাৰণে আকৌ অকণমান নিমখ দি দিছিলোঁ। এয়া অলম'ষ্ট আমাৰ ভেদাইলতা নৰসিংহৰ সৈতে পাভ মাছ একেবাৰে ৰেডি। আপোনালোক প্ৰায়ে চাগে এনেদৰে বনাই খায় ন? তথাপিও ভাবিলোঁ যে মোৰ ষ্টাইলটোকনো কেনেকুৱা, মইনো কেনেকৈ বনাওঁ, সেই তাকে ভিডিঅ' কৰিলোঁ, খায়ো ভাল লাগিলে, সেইকাৰণে ভাবিলোঁ আপলোড কৰিয়ে দিওঁ। আৰু আপোনালোকৰ যদি ভাল লাগিলে মৰম দিব দেই, আৰু ছাবস্ক্ৰাইব কৰি দিব পাৰিলে। আগলৈও এনেকুৱা এক্সাইটিং ভিডিঅ'ছ আহি থাকিব। এইটো বাৰু একো এক্সাইটিং নহয়, কিন্তু আগলৈ চেষ্টা কৰিম যাতে এক্সাইটিং ভিডিঅ'ছ আহে, নতুন নতুন ৰেচিপিজ আহে, কাৰণ খাই ভাল পাওঁ তো বনায়ো ভাল পাওঁ, আৰু বনাইছোঁ যেতিয়া ভিডিঅ' এটা কৰি দিওঁ আৰু। এয়া আছিল আমাৰ গোটেই প্লেটাৰখন।
আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ ফৰ ৱাচিং, বাই।